মন্দিরের ভিতরে বলে এলো ভিতরে ক্যামেরা করা পারমিশন নাই ঠিক আছে। হেল্ল' ফ্ৰেণ্ডছ, মই এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া ঝাৰখণ্ড সৎসংগ মন্দিৰৰ ওচৰত। ইচ্ছা কৰিছোঁ ভিতৰত যাবৰ কাৰণে, কিন্তু ড্ৰেছটো পিন্ধিছোঁ হাফ পেণ্ট, ভিতৰলৈ যাব দিয়ে নিদিয়ে, ক'ব নোৱাৰিলোঁ। চেষ্টা কৰিম যাবৰ কাৰণে। মই আপোনাক অলপ পিছত দেখুৱাই আছোঁ মন্দিৰৰ গেটখন। এতিয়া আমি মন্দিৰৰ গেটৰ বাহিৰত অপেক্ষা কৰি আছোঁ, কাৰণ গেটটো খোলা নাই। চাৰে চাৰিটাৰ পিছত খোলা বুলি কৈছে, চাওঁ কি হয়। চেষ্টা কৰিম আপোনালোকক দেখুৱাৰ কাৰণে যিমানখিনি পৰা যায়। যিজনে ইয়াতে আহিছে আগতে তো ক'ব পাৰিব, নিজে ক'ব পাৰিব ক'ত আহিছোঁ মই। এয়া চাওক, মই চাৰিওফালে এয়া হ'ল সৎসংগ মন্দিৰৰ মেইন প্ৰৱেশ দুৱাৰ গেট, আৰু মই আছোঁ এতিয়া বাহিৰৰ ফালে। চাওক বাহিৰত দৃশ্যখিনি, চবেই ৱেইট কৰি আছে মন্দিৰৰ গেট খোলাৰ কাৰণে। চবেই বগা ড্ৰেছ, মই ভোলবম পাতি সেইকাৰণে গেৰুৱা ড্ৰেছ পিন্ধিছোঁ। চেষ্টা কৰিম ভিতৰত যোৱাৰ কাৰণে, আপোনালোক দেখাৰ কাৰণে। মোৰ পিছফালে আছিলে মন্দিৰৰ দুৱাৰ প্ৰৱেশ গেট, কিন্তু এইটো দি প্ৰৱেশ কৰিব নিদিয়ে, বেলেগ গেট আছে, বেলেগ গেট দি প্ৰৱেশ কৰি দিয়ে। তো বলক ভিতৰলৈ গৈ আছোঁ, বেলেগ গেটলৈ, বেলেগ গেট দি প্ৰৱেশ কৰি আছোঁ। গেটৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ, কিন্তু ভিতৰলৈ বোলে কেমেৰা কৰিব নিদিয়ে। তো এইখিনি চহৰৰ ভিতৰতে কিছু অলপমান দেখুৱাই দিওঁ দৃশ্য আপোনালোকক। চব মোৰ পিছফালে কিমান ডাঙৰ মানে হল ৰুম আছে, ইয়াতে মানুহবিলাক থাকিব পাৰে দূৰৰ পৰা আহি। ইয়াতে ডক্টৰ আহে বাহিৰৰ পৰা, ইয়াতে চিকিৎসা কৰা হয়। যদি কোনোবা থাকিব পাৰে, ইয়াতে ফ্ৰী থাকিব পাৰে। মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, ভিতৰত কেমেৰা কৰা পাৰমিশন নাই, সেইকাৰণে ভিতৰত কেমেৰা কৰিব নোৱাৰিলোঁ। বাহিৰত গাৰ্ডেনখিনি অলপমান দেখুৱাই দিওঁ। ইয়াত কি হয় মেডিকেল হয় নেকি? থাকাৰ কাৰণে থাকিব পাৰে, চিকিৎসা হয়। এইটো ডাঙৰ মেডিকেল হয়, ইয়াতে মানুহৰ চিকিৎসা কৰে। আৰু যিমান ধৰণৰ সম্ভৱ মই জনামতে ইয়াত ফ্ৰী চিকিৎসা কৰে। ডাঙৰ ডাঙৰ ডাক্তৰ আহে বিদেশৰ পৰা। মোৰ পিছফালে দেখা পাই আছে, এইটো মন্দিৰৰ প্ৰৱেশ গেট আছিলে। আমি এইফালেদি ভিতৰলৈ গৈছিলোঁ আৰু এইফালেদি ওলাই আহিলোঁ। মন্দিৰৰ ভিতৰত দেখাবতো নোৱাৰিলোঁ, এই কৰিম উপায় নাই, কাৰণ ভিতৰত কেমেৰা কৰা পাৰমিশন নাই। মন্দিৰৰ বাহিৰৰ ঠাইখিনি এইখিনিয়ে চাওক। এতিয়া মন্দিৰৰ ভিতৰলৈ পাঠ চলি আছে, কীৰ্তন চলি আছে। মোৰ পিছফালে যিমান দোকান দেখা পাই আছে, চব ভেজ দোকান, চব নিৰামিষ দোকান। ইয়াতে নন ভেজ একো নাই। ইয়াতে যিমান পকোৰা দোকান চব ভেজ। আমি এতিয়া ইয়াৰ পৰা আকৌ মন্দিৰৰ ওচৰলৈ গুচি যাম, আমাৰ থাকা হোটেললৈ। কি কৰিম আৰু মন্দিৰৰ ভিতৰত দেখাবতো নোৱাৰিলোঁ, ইয়াতে সামৰিছোঁ।